সময় পালে আমাৰ ইণ্টাৰভিউ মোৰ চেনেল আহি আছে অতি সোনকালে কেতিয়া মন আৰু আধা বাকী আছে সুপ্ৰভাত বন্ধু আপুনি দেখিছে গোটেই কুঁৱলী পৰি আছে মোৰ পিছফালে আৰু আগফালে পৰি চাগে এইসকলে চাইকেল লৈ পিনি ক'ত ওলাইছে বিশ্বাস কৰক আমি ওলাইছোঁ এটা মহৎ কামত যি মহৎ কামত সেইটো আপোনালোকক ক'বলৈ গৈ আছোঁ সম্পূৰ্ণ ভিডিঅ'টো উপভোগ কৰক এই নিউজ চেনেলে মিডিয়া চেনেলে আমাৰ নিউজ কভাৰ কৰিছে চ' চাই যাওক ভিডিঅ'টো এনজয় কৰি যাওক মোৰ লগতে আমাৰ চাইকেল ৰাইডটো মই আছোঁ মোৰ লগত আছে বেলেগ কোন নহয় চাওক এইজন কোন বিৰুপন দা চ' বিৰুপন দা আছে বিৰুপন দা কোৱা এই চাইকেলৰ যি যাত্ৰা বহুত দিনৰ মূৰত চাইকেল চলাইছোঁ আৰু যাত্ৰাটো কিহৰ কাৰণে কৰিছোঁ আপোনালোকে গম পাবই চাই থাকক ভিডিঅ'টো ঠিক আছে বহুত ধুনীয়া পৰিৱেশটো কুঁৱলী কামত পৰিছে কুঁৱলী মানে ৰাতিপুৱা যিখিনি হেৰি হৈছে মই সেইখিনি মানে এইটো হেৰি মানে ভাগ্যৰ জোৰতহে পায় কোনোবাই ভাগ্যবোৰতে পায় আৰু সোনকালে এইফালে পায় সঁচাকৈ সোনকালে এলেহুৱা মানে নাপায় এইটো এটলিষ্ট মোক যোনে ভালকৈ জানে একজেক্টলি মানে মেইনকৈ ক'বলৈ গ'লে মোৰ ঘৰৰ মানুহে যদি মই কওঁ যে ভিডিঅ'টোৰ কথা যদি কওঁ চবেই ভিডিঅ'টো চাই ঘৰৰ মানুহে চাই পিনি ডাইৰেক্ট ক'ব নিজে এলেহুৱা আৰু এলেহুৱা হৈ পিনি বেলেগক এলেহুৱা বুলি কয় চ' একজেক্টলি মই এলেহুৱা কিন্তু কি কৰিব ৰাইজৰ কাৰণে সদায় আমি এখোজ আগত চ' সেইকাৰণে সোনকালে উঠিলোঁ আমাৰ লখিমপুৰৰ বিশেষ এজন সমাজকৰ্মী সমাজৰ কামতে লিপ্ত হৈ থাকে আৰু সেইকাৰণে থাকে তেখেতক সমাজকৰ্মী নামে আখ্যা দিছে আৰু ময়ো দিবলৈ আজি ই মানে গৌৰৱ অনুভৱ কৰিছোঁ চ' তেখেত হৈছে এইজন আলিয়াছ গৌৰা চ' আলিয়াছ গৌৰা কোৱা আজি যিটো আমি হেৰি যাত্ৰা আৰম্ভ কৰিছোঁ সেই যাত্ৰা যে তুমি পিছফালে লৈছা কি লৈছা মই গ্ৰাম্য পৰ্যটন ত' সেইটো কি উদ্দেশ্য ল'লা বিতুপন দাই ল'লে বাৰু যিটো লৈছে সেইটো বিতুপন দাই ক'লে মই এইটো কথা মই এটা গানৰ মাজেদি ক'ব বিচাৰোঁ সময় পালে আমাৰ পালে এবাৰ আহি যাবা সহজ সৰল গাঁৱৰ জীৱন খন্তেক ৰৈ চাবা এবাৰ আহি যাবা থেংক ইউ কৈছে গ্ৰাম্য পৰ্যটন গতিকেলৈ মই এইটো কাৰণে গানৰ জৰিয়তে ক'লোঁ যে গাঁৱৰ যি সহজ সৰল জীৱন সেয়া নিজে যেতিয়া আহিব গাঁৱলৈ নিশ্চয়কৈ অনুভৱ কৰিব পাৰিব তেতিয়া আহক আমাৰ যদি এই দলংখন হৈ যায় তেতিয়া এই ঘূনাসুঁতিৰ যি গানত শুনি থকা যি ঘূনাসুঁতি জংকীপানৰ ঘূনাসুঁতি তালৈকে আহিব পাৰিব দলংখন হ'লে আৰু তাৰ গাঁৱৰ সহজ সৰল জীৱন আপোনালোকে উপভোগ কৰিব পাৰিব থেংক ইউ মজা কি মজা সেইটো একজেক্টলি যিসকলে ৰেগুলাৰ চাইকেল চলায় সি গম পায় আৰু মোৰ নিচিনা এলেহুৱা যিয়ে 2013 চনত লাষ্ট চাইকেল চলাইছিলে ইমান দীঘল যে চলোৱা নাই চবতকৈ চলাইছিলোঁ তাৰপিছত আজি চলাইছোঁ সেই মজা কি মজা ভিডিঅ'টো শেষলৈকে চাওক স্কিপ নকৰোঁ গম পাই এজন শিল্পী যাৰ নাম কুলদীপ আৰু কুলদীপক সকলোৱে চিনি পায় আমি সৰু মানুহৰ জৰিয়তে চ' কুলদীপৰ পিছফালে কি ফ্লেগ লগাইছোঁ সেইটো ফাৰ্ষ্ট টাইম আমি দেখাই লওঁ লগাইছে উচ্চ শিক্ষা তেখেতৰ এই যিটো আজি ৰাইড ষ্টাৰ্ট কৰিছে কি উদ্দেশ্য লৈ পিনি তেখেতৰ পৰা জানো এতিয়া বিকল দা বিতুপন দাহঁতে এটা পদক্ষেপ মানে আচলতে এইটো আগৰ পৰাই চলি থকা এটা দাবী হয় তেওঁলোকে আকৌ মানে দাবীটো মানুহৰ ওচৰলৈ লৈ যাবলৈ চৰকাৰৰ ওচৰলৈ লৈ যাবলৈ চেষ্টাটো আগবঢ়াইছে ভাল লাগিছে ওলাই আহিছে এনেকৈ ভাল কামত যোগ দিব পাৰিলে চবৰে ভাল লাগিব হয় সেইটো তাকে আমি আশা কৰোঁ যাতে ইয়াৰ থলুৱা যিসকল লোক বাগানা বা লখিমপুৰৰ সেইটো পাৰত তেওঁলোকেও যাতে মানে দাবীটো সজোৰে উত্থাপন কৰে তাৰ লগতে মানে ধৰা আজি তোমাক কৈছোঁ যে চাইকেল ৰাইডটো যিটো চাইকেল ৰাইডটো তুমি কি বুলি ভাবা ভাল লাগিছে এনেকৈ একেলগে যাবলৈ পালে ভালে লাগে চাইকেল ৰাইডৰ লগতে মানে হেৰি আমি সমাজখনক বা যিখন আপকামিং যিখিনি মানে জেনেৰেশ্যন আহিব তেখেতলোকক তুমি কি মেছেজ দিবলৈ বিচাৰা মানে মোৰ এই ভিডিঅ'ৰ যোগেদি মানে চাইকেলৰ হয় চাইকেল চলাব লাগে চাইকেল লোৱা প্ৰথমটো পেট্ৰলৰ খৰচ যায় হয় স্বাস্থ্যও ভালে থাকে ওলাই আহিছোঁ গা চা গৰম উঠি গৈছে হয় আৰু মই মোৰ ফালৰ পৰা কৈছোঁ আৰু এটা উপকাৰ হয় কাৰণ কিয়নো আমি এতিয়া আমাৰ পৃথিৱীখন হৈছে প্ৰদূষণমুক্ত নহয় কাৰণ গোটেই প্ৰদূষণে ভৰা চাইকেল চলালে অভিয়াছলি প্ৰদূষণমুক্ত হয় তাতো আমাৰ বহুত বেমাৰ আজাৰৰ পৰা বহুত ধৰণৰ মানে আমি নিজকে নিজে ৰক্ষা কৰিব পাৰোঁ পৰিৱেশখনো বচাই ৰাখিব পাৰোঁ সেইটো উদ্দেশ্য লৈ পিনি কৰা হৈছে বুলি মই ভাবোঁ
ঠিক আছে তোমাৰ আৰু কুলদীপক মই কৈছোঁ তোমাৰ কথা কুলদীপক ইণ্টাৰভিউ মোৰ চেনেল আহি আছে অতি সোনকালে এতিয়া কুলদীপে কেতিয়া কয় এতিয়া ডেটটো ঠিক আছে সোনকালে অতি শীঘ্ৰে পাব আজি কুলদীপে কৈছে গৈ গৈ পাম যেন গাই গাই গানকে চাই চাই তোমাকে তোমাকে মোৰ মন সাগৰৰ দৰে দোৱে দোৱে মই ৱেইট কৰি আছোঁ এতিয়া মোৰ এজন বিশিষ্ট অতিথি বুলিয়ে ক'ব পাৰি তেখেত মোৰ অতিথি হয় উইথ উপৰেঞ্চি মোৰ দাদা হয় চ' দাদাৰ কাৰণে ৰৈ আছোঁ চ' দাদা আহি আছে চ' বিতুপন শইকীয়া দা এতিয়া নাইকিয়া হৈ গ'ল ইয়াত এতিয়া মই তেখেতক আমি গুগল মেপৰ লোকেশ্যন দি আছোঁ অ' মা ইমান ধুনীয়া নেচাৰেল বিউটি অ' মা আৰু কি ক'ম চ' বেলিটো আহিছে এতিয়া আৰু জেকেট পিন্ধি আছোঁ বহুত গৰম লাগিছে বহুত বেছি গৰম চ' যাওঁ নদী পাৰলৈ চ' নদী পাৰৰ পৰা আপোনালোকক দেখাই আছোঁ ইয়াৰ বিভিন্ন আল্টিমেট ভিউ এটা চ' আল্টিমেট ভিউ পাবলৈ হ'লে চ' গৈ থাকোঁ আৰু চাই যাওক মোৰ লগতে এনজয় কৰি যাওক চাইকেল বুদ্ধিজীৱী ইউটিউবাৰ চ' তেখেতক চাই লওক তেখেতক মূৰৰ ওপৰত চাই লওক ধনেশ পক্ষী কেনেকৈ উৰিছে সেইটো সুধিছে চ' কমেণ্ট কৰি জনাওক আপোনালোকে কেনেকৈ লাগিছে আপোনালোকে মনে মনে ভাবি আছে চাগে এই জাবৰ বুটলি থকা ল'ৰাকেইজনক মই বিতুপন দাই ভিডিঅ' বনাইছোঁ কিয় আৰু ভিডিঅ'ৰ মাজতে সিহঁতক দেখুৱাইছোঁ কিয় এইটো আপোনালোকক এটা মেছেজ দিব বিচাৰোঁ আমাৰ ব্লগৰ জৰিয়তে এয়া হৈছে আমাৰ লখিমপুৰৰ সেউজ মিত্ৰ নামৰ এটি সংস্থা বুলি কয় বা মঞ্চ চ' সেই মঞ্চত মানে যিসকল সদস্য আছে সেই সদস্যসকলৰ এটিয়ে মটিভ সেই মটিভটো হৈছে ইহঁতে মানে লখিমপুৰখন নিকা আৰু পৰিষ্কাৰ সেউজ কৰি ৰাখিব বিচাৰে য'ত লখিমপুৰখন সুস্থ হৈ থাকক আৰু সবল হৈ থাকক এই সিহঁতৰ এটা মটিভ আৰু সেই উদ্দেশ্য লৈ পিনি ইহঁতৰ কৰ্মজীৱন আৰম্ভ কৰি গৈছে এইজন তেনেকুৱাই গোটেই কৰোণা চাফাই লাগি যায় নাই তেওঁ পিঠিত দেখিছে নাই কি লিখা আছে ইণ্ডিয়ান আৰ্মি প্ৰাউড টু ইণ্ডিয়ান আৰ্মি কৈ যাবগে কৈ কৈ কাষতে কাষতে গৈ গৈ পাম যেন গাই গাই গানকে চাই চাই তোমাকে মোৰ মন দলংখন হ'লে আপুনি কেনেধৰণে উপকৃত হ'ব কওকচোন আপুনি বিচাৰে নাই দলংখন আৰু আমি ফাইনেলি পালোহি আমাৰ ঘাট আমি এতিয়া ফেৰীৰ ওপৰত উঠিলোঁ পাৰ হৈ যাম আৰু আমি ইয়াত আহি লগ পাইছোঁহি দাদাৰ নামটো কোট নামাই কাবো 12 বছৰ শিকাব 10 বছৰ ধৰি শিকাব কত দুয়ে বনাং ঐ মুজিং কাব 10 বছৰ হ'ল নে 15 বছৰ হ'ল নে মই নাও পাৰ কৰিয়ে আছো আৰু কেতিয়া মই বুঢ়া হৈ গ'ল ঠিক নাই বুলি কৈছে সাংঘাতিক মোৰ মন সাগৰৰ দৰে দোৱে দোৱে নাচে ভাগি ভাগি আহে পৰাণতে আৱগে সাগৰৰ দৰে ইয়াত মানে কি আমিতো কোনো বেনাৰত নাই অহা হয় চবে নিজৰ নিজৰ এটা মত লৈ আহিছে লখিমপুৰখনক ভাল পাওঁ বুলি বা গাঁৱলীয়া লখিমপুৰ ৰাইজৰ কিবা হওক বুলি আৰু যিহেতু গাঁৱলীয়া ৰাইজে দলংখনৰ কাৰণে কিছুমান স্বাস্থ্যৰ ক্ষেত্ৰতে হওক বা শিক্ষাৰ ক্ষেত্ৰতে হওক কিছুমান এনেকুৱা কমিউনিকেশ্যন গেপ অলপ হৈ থাকে তো দলংখন হ'লে বহুতখিনি সম্ভাৱনা আছে শিক্ষাই হওক স্বাস্থ্যই হওক বজাই হওক আৰু গান গাইছিলে গানটো বহুত ভাল লাগিছিলে আৰু এবাৰ গাই দিয়ক না প্লিজ মন হীৰা দৈ চাইকেল নহয় টিলিঙা মন হীৰা দৈ আৰু অমৰ জানক সহযোগ কৰিছে আমাক কুলদীপে কি ক'ম তোমাৰ নিজৰ ইচ্ছা নিজৰ গানটো গাই দিয়া এনেই লিৰিক্স লগাই দিছোঁ চাইকেলখন চলাওঁ সেই নালাগে মোক তেল টিপো ৰাস্তাত বৰ ভিৰ হ'লে জোৰকে মই বেল টিপো ভালদৰে যাবি চাবি খাবিটো বেল টিটো পূজাত লাগে জেল পিটো আমি হেৰি কৰিছোঁ চ' সেই উদ্দেশ্য লৈ পিনি আপোনাৰ মটিভটো কি আপোনাৰ নিজৰ অপিনিয়নটো জনাব এতিয়া আমি আজি যিটো উদ্দেশ্যত মহৎ উদ্দেশ্যত আজি ওলাই আহিছোঁ সেইটো আমি ওলাই আহিবলগীয়া কোনো কাৰণেই নাই কাৰণ বহু বছৰ আগতে এখন দলং হৈ যাব লাগিছিল যিহেতু ইয়াত এখন বৃহৎ অঞ্চল আছে
ঢকুৱাখানা মহকুমা আছে এইটো ৰাস্তাটো যে কিমান চুটি সেইটোতো চবেই জানে। আৰু আমি যিটো ৰাস্তাত আহিছোঁ সেই ৰাস্তাটোৰ নামেই হয় ডি কে ৰোড মানে ঢকুৱাখনীয়া ৰোড। ঢকুৱাখানা ৰোড এতিয়া ঢকুৱাখানা ৰোডৰ ঠাইত আমি গৈ সেই পিনে আপোনাৰ যিটো গোগামুখ যিটো ধেমাজি পৰে সেই পিনেদি ঘূৰি আমি যাবলগীয়া হৈছে। গতিকে এইখিনি নহওক আমাৰ অতি সোনকালে আমাক চৰকাৰে চকু মেলি চাওক তাৰে আশা কৰিলোঁ। আৰু চাই আৰু বেলেগ যিসকল আছে সদস্য সেই সকলো সদস্যৰ এটা বাইট লৈ পিনে আপোনালোকক জনাম মোৰ ভিডিঅ'ৰ থ্ৰুৱেদি। আৰু যিসকল চাই আছে চাই থকাসকলক কৈছোঁ কমেণ্ট কৰিব এই বিষয়ে বা নিৰ্বাচন প্ৰচাৰ মোক ডিঙিত গামোচা লৈ থকা আৰু হেৰি লৈ বুলি ভাবি নাভাবিব প্লিজ মই আকৌ এবাৰ কৈ দিছোঁ এয়া কোনো নিৰ্বাচন প্ৰচাৰ নহয়, এয়া হৈছে আমাৰ জনসাধাৰণৰ কাৰণে। পিছফালে যিটো হেৰি আছে সেইটো লগাই দিম, আগফালে ছাইডত পাব। ছাইডত ঠাই থকা এইখন মোৰ পিছফাল লাগি চাই পেলাই অলমষ্ট আপুনি ঘূনাসুতি মাজমজিয়া পাইছে। আৰু ঘূনাসুতি মাজমজিয়া পোৱাৰ পিছত আমাক দিলে ঘূনাসুতিৰ ৰাইজে ম'হৰ গাখীৰৰ লগতে বিস্কুট। যিটো ভোজন কৰি ম'হৰ কুলদীপ আৰু এইফালে মোৰ যিসকল লগৰ বন্ধুসকল আছিলে চবেই আহিলে আহি পিনে আৰু ৰাইজসকলৰ মৰম চেনেহৰ কাৰণে বহুত বেছি থেংক ইউ। অনুভৱ কৰোঁ আমি ঘূনাসুতিয়ে লাগি থাকিব লাগে। এই অন্যান্য আমি দলংখন কেৱল এখন অঞ্চলৰ নহয়, সেই আমাৰ যিটো মনৰ ক্ষোভ অকণমান মনেৰে কেতিয়াবা সকলোৰে মনত নাজাগিলেও মোৰ মনত জাগে। এই এওঁৰ বক্তব্যত আমি এটা বৰ সুন্দৰ এটা আভাস পালোঁ যে দলংখন সকলোৰে অসমৰ। এই কথাটোত আমি এতিয়ালৈকে মাত মাতিবলৈ যে মাত মতাৰ এটা অনুষ্ঠান বহুতে মাত মাতি আছে, নাই মতা বুলি কোৱা নাই, কিন্তু এইটো এটা আঁচনি প্ৰস্তুত কৰি পেলাই এনেধৰণে অহাৰ কাৰণে আমি ঘূনাসুতিৰ তৰফৰ পৰা আমি ক'বলৈ বাকী নাইকিয়া আমাৰ যিটো আমি আমাৰ লখিমপুৰৰ এজন বিশেষ ব্যক্তি যিজনে সমাজকৰ্মী হিচাপে মানে খ্যাত আৰু তেখেতক সকলোৱে চিনি পায় আমাৰ লখিমপুৰত গ্ৰাম্যানুভূতি বুলি। আৰু তেখেতৰ নাম হৈছে দিকপল লাহন। এয়া হৈছে দাদা। দাদা আৰু যিটো আমি উদ্দেশ্যলৈ ওলাইছোঁ সেই উদ্দেশ্যৰ আপোনাৰ যিটো মানে ধৰক অপনিয়ন কি হ'ব? আমাৰ যাত্ৰাৰ উদ্দেশ্যটো হ'ল আমি সোৱণশিৰি আৰু ঘূনাসুতিৰ মিলনস্থলী ঘাগৰ যিটো ঘাট ঢলঘাট বুলি কয় তাত এখন দলঙৰ খুবেই প্ৰয়োজন। মই সৰু কালৰ পৰা এই মানে যিটো ডিমাণ্ড যিটো মানুহৰ প্ৰয়োজন সেইটো শুনি আহিছিলোঁ যে এইখন ইয়াত দলং এখন প্ৰয়োজন আছে আৰু আমি নিজেও উপলব্ধি কৰোঁ আৰু বহুত ক্ষেত্ৰৰ পৰা উপলব্ধি কৰোঁ। যেনে ধৰক লখিমপুৰৰ যিটো মূল মহকুমা ঢকুৱাখানা, দুৰ্ভাগ্যবশতঃ ঢকুৱাখানালৈ আমি বেলেগ এখন জিলাৰ মাধ্যমে যাবলগীয়া হয়। যেনে ধৰক গ্ৰাম্য পৰ্যটন, মূলতঃ গ্ৰাম্য পৰ্যটন, কৃষি মানে ইয়াত হাজাৰ হেক্টৰ কৃষিভূমি বজাৰৰ অভাৱত কৃষি অনুপযোগী হৈ আছে। এইখিনি কৃষি এখন বৃহত্তৰ বজাৰ পাব আৰু লগতে এটা সমন্বয় ক্ষেত্ৰ হ'ব। মই আশা কৰোঁ এই যি যাত্ৰা এই আৰম্ভণি ধাৰাবাহিকভাৱে চলি থাকিব যেতিয়ালৈকে দলংখন নিৰ্মাণ নহ'ব। আৰু এটা কথা ক'বলগীয়া আছে, আজি আমাৰ মাজত যিসকল ব্যক্তি জড়িতভাৱে ওলাই আহিছে তেওঁলোক কোনো দল সংগঠনৰ ব্যক্তি নহয়। তেওঁলোক মুক্ত জনসাধাৰণৰ কণ্ঠ আৰু তেওঁলোক নিজৰ ইচ্ছামতে ওলাই আহিছে। আৰু মই ভাবোঁ যেতিয়া সৰ্বসাধাৰণ জনতা জাগ্ৰত হয় তেতিয়া সেইটো এটা বেলেগ ধৰণৰ তেলহে আৰু আধা বাকী আছে, তেল ভৰাই আছোঁ আৰু গৈ পাওঁ মানে তেল শেষ হৈ যাব চাগে। এই লিটাৰ কিমানকৈ আপোনাৰ তেলৰ লিটাৰ এইটো 100 অলপ দামী হয়। হেৰি ইয়াত নাপায় থাকে, ডিপুত নাপায় নেকি? নে ডিপুতে পায়? মঙলবাৰৰ পৰা মঙাব লাগে। মোৰ মন সাগৰৰ দৰে দোৱে দোৱে নাচে, ভাগি ভাগি আহে